পুনৰবাৰ স্বাগতম জনাইছো আমাৰ নিউজ চেনেল ফকতীয়া লাইভলৈ। আজি আমাৰ সাংবাদিক ফখৰুদ্দিন আলী আহমেদ উপস্থিত হৈছে গৈ পানপীড়িত ৰাইজৰ ওচৰত। হয় ফখৰুদ্দিন আলী আহমেদ, তাত কেনেকুৱা পৰিস্থিতি, ৰাইজে কেনেকুৱা অৱস্থাত আছে আপুনি আমাক জনাব। হয় ফখৰুদ্দিন আলী আহমেদ, আপুনি শুনিবলৈ পাই আছে? কেমেৰামেন লেংটি সিঙৰ সৈতে মই ফখৰুদ্দিন আলী আহমেদ। আজি আমি উপস্থিত হৈছোঁ পানপীড়িত ৰাইজৰ ওচৰলৈ তেওঁলোকৰ মনোভাৱ জানিবলৈ ইচ্ছা কৰোঁ। আপোনালোকে চাই থাকিব ফকতীয়া নিউজ। এই চা জৌৱে কেমান বেছি কৰি থকা প্ৰফেচৰ জোখ খুমাই গেল চা জৌ। আজি আমি উপস্থিত হৈছোঁ যোৱাকালি ইয়াতে এটা বৰালি মাছ উদ্ধাৰ কৰা হৈছে। তেওঁ ক'ৰ পৰা আহিছে পৰিচয় জানিবলৈ ইচ্ছা কৰোঁ। তই নদী পেকো কোন পিন্ধি দি আছিলি? তই কি দুখ পাইছা নেকি? কিবা কৰিছে নেকি তোৰ লগত? দুখ নকৰবি, মই নাখিম ন, তোক কিয় টেনচন লৈছে? আকো নকৰে, মই আছো তো। পুলিচ তাত যেনেকে দিবে যাম না। তোক নামটো কি মইনা? আইও বৰালি মাছৰ বক্তব্য শুনিলে এতিয়া আমি উপস্থিত হৈছোঁ যে যোৱাকালি পুঠি মাছ এটা সন্ধানহীন হৈছে। ইয়াৰ পৰা এটা মাছ উটি গৈছে, তাৰ 3টা মাছ উদ্ধাৰ কৰা হৈছে আৰু 10টা মাছ এতিয়াও সন্ধানহীন। SDRF আৰু NDRF অভিযান চলাই আছে। ইয়াত আমি পুখুৰীৰ মালিকজনৰ ওচৰত কিছু কথা জানিবলৈ ইচ্ছা কৰিছোঁ। এইজনৰ সেইজন মালিক, আমি মালিকজনৰ সৈতে কিছু কথা জানিবলৈ ইচ্ছা কৰিম। আপুনি কি কি মাছ দিছিলে আৰু কিমান টকাৰ মাছ দিছিলে? মই 2 লাখ টকাৰ মাছ দিছিলোঁ। তাকো 3 টকা এখন মাছ আছিল, 4 টকাৰ মাছ আছিল। মই এটা কি কৰিম, মই যাওঁ কি কৰে এই দেখছা মাছত ধৰিয়ে মৰাই নেকি? নাই মই গৰিব মোৰ 2 লাখ টকাৰ মাছ গেছি। নাই চৰকাৰে খাই যাব বাপ কিবা কা বাচিব নহ'লে মাৰা খাইছিল। আপুনি হকাইয়া লাগি আহিছিল নেকি? আপোনাৰ টিউটো মৰবা গৈছিল বাবা। তাৰ মোৰ ভাল লৈছে ঐ। जोर का झटका है जोरों से लगा शादी बन गई उम्र कैद की सजा। हाँ सजा ये है उदासी जान के खाती छत से अच्छा तुम ले लो। सोरे बच्चे तो इतना इसको तो हमाय que sobrante se jala por aquí por llegar a tu gira y de ti para que yo mande ti gira que una